বন্ধু বান্ধৱীসকল আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আজি এটা খুবেই বেয়া লগা দিন হাঁহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যদিও মানে বেয়া লগা দিন কি হয় নাজানো তো কি বেয়া লগা দিন আগলৈকে গম পাব হাঁহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তথাপিতো মানে আগলৈকে কি হয় আইডিয়া নাই তো চাই থাকক কাকুক মই উলাই মিলাই দিছোঁ মই ইয়াৰ ৰেডি উলাই মিলাই মই জানেই ওলাব গ'লে আৰু ৰুমৰ অৱস্থা নোহোৱা হৈ যায় ৰুমৰ অৱস্থা নাই ৰুমটো ইগনোৰ কৰক আৰু ভিডিঅ'টো চাওক ঠিক আছে কাকু যাবৰ কাৰণে পুৰা এক্সাইটেড ই গম পোৱা নাই ই ক'ত যাই আছে এবেলে চা নানা অক আমি ফুফু যাম নহয় নানা আজি আমি ওলাই মেলি যাই আছোঁ কাকুক বেজি দিব তাৰ 1.5 বছৰৰ বেজিটো তো চাওক কেনেকুৱা কি আগৰকেইটাতো বাৰু সি দিগদাৰ দিছে যদিও ইমান দিয়া নাই এতিয়া অলপ ডাঙৰ হৈছে কি কৰে সি পূৰা যাবৰ কাৰণে এক্সাইটেড গ'লে সি তাক দেখাই আছে মই পূৰা আগে যাই আছে ৰ'বা পপ আহি যাব পপ আহি যাব চাৰিওফালে চলো তো আমি আহি পাই গ'লোঁ চৰকাৰী মেডিকেল ঘৰৰ কাষতে থকা চৰকাৰী মেডিকেলখনতে ইয়াক বেজি দিছোঁ ই গাত থকাৰ পৰাই মই ইয়াতে দেখাইছোঁ বেজি লৈছোঁ আৰু ইয়াকো ইয়াতেই চব বেজি দিয়াইছোঁ এইজনী আশা আৰু এইজনী নাৰ্ছ ইহঁত দুটাই ই গাত থকাৰ পৰাই মোক বহুত সহায় কৰিছে সিদিনা তাৰ গাড়ীখনত বাপেক বহিল বাপেকক মাতা নাই পুৰা এই পচন দি আছে আৰু পূজাৰ আগৰ পৰা যাম বুলি ভাবি আছিলোঁ আৰু গৈছিলোঁ দুৱাৰ কিবা কামত গৈছিলোঁ তো আমি আহি পাই গ'লোঁ কাকুক বেজি দি এইটো চিপছ লৈ আহিছোঁ তাৰ কাৰণে জুচ যাতে সি নাকান্দেই বেছি কান্দা নাই মোৰ বেবীটো সঁচাকৈ বহুত ষ্ট্ৰং হয় বহুত ষ্ট্ৰং তিনিটা বেজি দিছে তথাপিতো সি অকণমান কান্দিছে বেছি কান্দা নাই তো ইয়াত তাক ললিপপ দি থৈ দিছোঁ কাকু ক'ত তোমাক আয়া ক'ত দিছে ক'ত দুখ পাইছা তুমি দেখে দিয়া ক'ত দুখ পাইছা দেখে দিয়া এতে তাৰ ইয়াত ভৰিত দুইখন ভৰিতে দিছে তো বেচেৰা আজি ৰাতি কি কৰে ঠিক নাই ললিপপ খাইছে সি মোৰ এইটো ষ্ট্ৰং বেবী সঁচাকৈ ষ্ট্ৰং সি ললিপপ খাই আছে ক'ত তোমাৰ আয়া ক'ত দিছি দেখাই দিয়া এতে দিছি
হা আৰু ক'ত দিছি তো ভিডিঅ'টো ইয়াতে সামৰোঁ মানে জ্বৰ উঠিলে বাৰু দেখাম কৈছে বিষ উঠিব নালাগে নাৰ্ছজনীয়ে আৰু আশাজনীয়ে কৈছে বোলে এটা বেজিৰ জ্বৰ উঠিব পাৰে বাকী দুটা বেজিৰ জ্বৰ নুঠিবও পাৰে তো ভিডিঅ'টো মানে কৰিছিলোঁ ভিডিঅ'টো দেউতা গৈছিলে লগত দেউতাক কৰিব দিছিলোঁ কিন্তু দেউতাই ইমানটো ভালকৈ নাজানে তো অলপ গলমাল হৈছে ভিডিঅ'টোত তো ঠিক আছে চাব কেনেকুৱা পালে জনাব এইটো কাকু বৰ্তমান পূৰা ভালে আছে আৰু তাক 6 মাহৰ মূৰে ড্ৰপ আছে ড্ৰপ খুৱাব লাগিব তো আৰু একেবাৰে 6 বছৰ চাগে 6 বছৰত বেজি আছে 6 বছৰ আগত আৰু তাৰ বেজি নাই যি হওক সি বেজি লৈছে মোৰ বেয়া লাগে তো বাই বাই